Hello everyone, good morning and welcome back to the channel. More eta video le apna kut soganam janaisu. Moi asu Guwahatit. Aji apnalokok moi loi jam Assam Abhijantrik Field অনুষ্ঠিত হৈ থকা Assam গ্ৰন্থমেলা 2024 ৰ বাখৰিলৈ মোৰ লগত আছে এজন বিশেষ বন্ধু তেওঁ মোৰ লগত যাব আৰু আপোনালোকে জানে গ্ৰন্থমেলা হৈছে পাঠক লেখক আৰু প্ৰশাসকৰ এক সংগমস্থলী আৰু গ্ৰন্থমেলা হৈছে এক বৌদ্ধিক কলাকৰ্ষণৰ থলী বুলি ইয়াক কোৱা হয় গতিকে বলক ময়ো দুই এখন কিতাপ কিনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক গ্ৰন্থমেলাৰ বাখৰীয়া সকলো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আগলৈ চাই থাককচোন বলক আমি আজি চান্দমাৰীৰ গ্ৰন্থমেলাৰ ফিল্ডলৈ যাম চান্দমাৰী চান্দমাৰী অভাৰব্ৰিজৰ তলত আমি গৈ আছো বুক ফেয়াৰ লগ পাই গ'লো আচল মানুহটোকে এখানে তাতে ফোনত বিজি নজেলৰ তাত গৈ ছাৰ এলবামটো কেনেকৈ লাগিব এজন আশাৰীৰ মিচিং এলবামটো কোনফালে এণ্ট্ৰি ইয়াতে বুক ফেয়াৰ সোমাইছোঁ আমি কি হা মানুহ প্ৰথম ক'ৰ পৰা আৰম্ভ কৰিম অসম প্ৰশাসন পৰিষদ জংগম আগতে পঢ়া শুনে হয় জংগম এই লগৰ আছিল পাইছেনে জুভেণ্টাইট টৰ্নেডো আছেনে ইনক্লুড হৈছে নে নাই নাই এই দুবছৰ আগতে আনলো ভিতৰ বা শংকৰদেৱ প্ৰশাসনৰ ভিতৰ বা গ্ৰাহক আছে কিছু পাঠক আছে আমাৰ এখেতে কিতাপ পঢ়াত গৈছে এখন কবিতা সংকলন চাই আছে এইটো থাৰ্ড গলি না চাই যাওঁ একফালৰ পৰা ৰাইজকো দেখুৱাই যাওঁ এইটো কি সঞ্জীৱন প্ৰশাসন বুক ফেয়াৰ এটা তোৰণ ডাঙৰ ফুড কোৰ্ট এটাও আছে এইফালে ফুড কোৰ্ট পাছত কিবা এটা কিনিম ভিতৰত গৈ আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ফিল্ড না বহুত বছৰ ধৰি ইয়াত গ্ৰন্থমেলা হৈ আছে আগতকৈ ভাল হৈছে নে বেয়া হৈছে আপোনাৰ মতে কি মানুহ কমিছে নে বাঢ়িছে কমিছে ন যোৱাবাৰটো বহুত ভাল আছিল ক'ভিডৰ পিছতো ভাল আছিলে কম্পেৰেটিভলি অলপ বেয়াই হৈছে বুলি কৈছে এখেত গুৱাহাটীয়া মানুহ গম পাব দেই কি আছে আমি
স্থায়ী মঞ্চত প্ৰৱেশ কৰিছে চক্ৰ চলি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আগত যাওঁ আমাৰ আৰু এতিয়া ভালেই হৈছে আমাৰ এতিয়া এগৰাকী আমাৰ যিজন মানে য়াং জেনেৰেশ্যনৰ পৰা আহিছে পংকজ প্ৰতিম বৰঠাকুৰ তেওঁ আমাৰ বৰদলৈ পংকজ প্ৰতিম বৰদলৈ এতিয়া যিহেতু য়াংগাৰ জেনেৰেশ্যন তেওঁলোক চাগে আৰু এইখন জগতৰ লগত বেছি পৰিচিত এই যে মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে হওক বা ইণ্টাৰনেটে হওক এই জগতখনৰ লগত মই অনুৰোধ কৰিছোঁ পংকজ ডিজিটেল ৱৰ্ল্ডৰ লগত বেছি চিনাকি য়াংগাৰ জেনেৰেশ্যন কৈছে যে নতুন প্ৰজন্ম মানুহ কি ধৰণে ক'বা মই পৰিৱৰ্তন হয় পৰিৱৰ্তন সদায় চাগে ইতিবাচক নহ'ব পাৰে কিন্তু পৰিৱৰ্তনত কিন্তু ইতিবাচকৰ এটা দিশ লুকাই থাকে বুলি মই ভাবোঁ গতিকে গ্ৰন্থৰ ভৱিষ্যত গ্ৰন্থৰ যেতিয়া ৰূপান্তৰিত পৃথিৱীখনত সাংস্কৃতিক সন্ধিয়াৰ কাৰণে মানুহ গোট খাইছে নৃত্যশিল্পীৰ দল আহিছে চাওক তেওঁলোকে কিবা পাৰফৰ্ম কৰিব ন কালচাৰেল ট্ৰুপ নি ধুনীয়া হৈছে দেই ভাল হৈছে এটা বেলা এখন বিপণীত সোমাইছে হিন্দী পখিলা হীৰেণ ভট্টলৈ মনত পৰিছে তেখেতৰ বিখ্যাত পুথি সুগন্ধি পখিলা নামত এটা স্থল আছে আৰু কি লৈছিলে অলপ গায়ত্ৰী দলেৰ আৱৰ্তনটো মই এইটো পালোঁ কিবা হয় আকৌ কিবা কলেজৰ লাইব্ৰেৰীটো দিছে ফাইনেল নহ'ল মিচিং বনাম বুলি এইটো মানে মানে বেচো নাবাৰ এইটো মোৰ ভিতৰৰ এখন কিতাপখন এতিয়া খুব মিচিং কৰ্ণং বিষ্ণু ৰাভাৰ অনুবাদ শেষ হৈছিলে বস্তুটো অসম প্ৰশাসন পৰিষদত পাব চাগে অনুবাদ শেষ হ'ল এইটো কোন লৈ গ'ল মানে আচলতে সৰু কিতাপটো এইটো কোনোবাই অহাৰ লগৰে লৈ গৈছে মানে ইটো নকয় সিটো নকয় মানে প্ৰশাসন পৰিষদৰ স্থলত পাই যাব মিচিং কৰ্ণং অসম গম পাইছোঁ হয় মই আৰু নেফাতে আছে আগৰ হাৰ্ড বাৰ্ণিংটো 2 কপি আছিলে এইটো একটা 1 কপি আছে কোনোবা লৈ গ'ল 5 কপি মোক দিছিলে লাষ্টত গৈ মানে কপি আছে এইটো একদম পুৰা চিল মাৰা আছে জুৱেল পে গ'ল মই আগফালে পাছফালে প্ৰত্যেকটা এটা চিল মাৰিছোঁ জুৱেল পে মাৰিছোঁ বিতুপন ডাটা আছে ডাটা বেছ মানে আহিলে লৈ যাব এইখন ন ইণ্ডিয়া মিৰেৰ মই আৰু নেফা সেই সময়ৰ চাগে অৰুণাচল প্ৰদেশৰ কাহিনী আছে হয় ইয়াৰ পৰা মই বেছ কৰিব ঠিক আছে না লাহে লাহে মানুহৰ সমাগম বাঢ়িছে চাওক চাৰিওফালে মানুহ আৰু মানুহ অসম গ্ৰন্থমেলাৰ আজি 8 জানুৱাৰীৰ দৃশ্য এইফালে নেক্সট আমাৰ যাত্ৰা সেই গলিটোত হ'ব আমি ইয়াত থকা স্থলবিলাকত সোমাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সেলফি পইণ্ট
आ चुके थे কেইটামান ষ্টল ইয়াতো আছে বান্ধৱ এইটো ভাল পাব্লিচাৰ বান্ধৱ ষ্টল হৈছে অকণমান সাগৰ দেখিছা পুৰণা কিতাপ আছে আছে বাৰু স্বাস্থ্য ৰেখা প্ৰশাসন সদৌ অসম পুথি প্ৰশাসক আৰু বিক্ৰেতা সংস্থা ৰেখা প্ৰশাসন আছে এতিয়ালৈকে আটাইতকৈ বেছি ইয়াতে মানুহ আছে নিউজ চেনেলৰ মানুহে ইণ্টাৰভিউ লৈছে আমাৰ সকলৰ পৰা তেওঁলোকৰ অনুভৱ গ্ৰন্থৰ বিষয়ে অনুভৱবোৰ জানিব বিচাৰিছে ভিৰ অকণ বাঢ়ি আহিছে না পঢ়ুৱৈ পাঠক আৰু গ্ৰাহক বুলি ক'ব লাগিব আৰু গ্ৰন্থৰ অনুৰাগীৰ ভিৰ লাহে লাহে বাঢ়ি আহিছে বিশেষকৈ এই বিপণীত আটাইতকৈ বেছি ৰেখা প্ৰশাসন পুথি প্ৰশাসক আৰু বিক্ৰেতা সংস্থাৰ যিটো স্থল আছে ইয়াতে আটাইতকৈ বেছি ভিৰ মই দেখা পাইছোঁ শৰ্মা প্ৰসাদ ইয়াতো আছে অসমত আহক ভিতৰলৈ যাওঁ আমিও বনপুৰ গ'ল এইখন সুগন্ধি পখিলা আছে আকৌ হেৰি আছে চব এইখন হেৰি আছে বহুতে ল'ব মন যায় কিমান এই দুখন জাপানিজ ৱে ওলাইছে জাপানিজ ৱে অফ লাইফ নইন মমতব এইটো সেইকেইখনেই ল'ব লাগে কিমান আৰু কিবা কিতাপ পঢ়িম মানুহ আহি আছে লাহে লাহে না ভিৰ বাঢ়িছে ভাল লাগিছে দুখনমান ল'লোঁ 10% ডিছকাউণ্ট ইয়াত আছে নেকি সুখৰ ৰামধেনু এইকেইখনমান আছে complex not complex আৰু কিমান দিন বাকী আছে কাইলৈহে নেপাওঁগৈ তেতিয়ালৈ লাহে লাহে উভতনি যাত্ৰা না আমাৰ চিত্ৰকথা আৰু এটা ষ্টল আছে হিন্দী হ'ব
আটাইতকৈ বেছি ইয়াতে মই এই ষ্টলত বেছি দেখিলোঁ গ্ৰাহক তাৰমানে পাঠক। গ্ৰন্থবাৰ্তা ইয়াত নোসোমালোঁ কাংকলে ইয়াততো নোসোমালোঁ আমি। লাষ্ট বিপণী চাই যাওঁ চন্দ্ৰপ্ৰভা এতিয়া শেষৰটো সোমাই চাই যাওঁ বলক। চন্দ্ৰপ্ৰসাকৰ ভিতৰ বা মানুহ হৈছে ইয়াতো যথেষ্ট ভাল কিতাপ প্ৰকাশ কৰে তেখেতসকলে। ইয়াত দেখিছোঁ চিনাকি কেইখনমান কিতাপ ডক্টৰ বসন্ত কুমাৰ দলেৰ মিচিং ভাষা ৰূপতত্ত্ব। জুৱেলদাৰ কিতাপ লৈ আছে, ময়ো 3খনমান কিতাপ ল'লোঁ। এয়া চন্দ্ৰপ্ৰসাখন আৰু আগবাসৰ পৰা কেইখনমান কিতাপ ল'লোঁ। এতিয়া লাহে লাহে মানুহৰ ভিৰ বাঢ়িছে। লাষ্ট ছেকেণ্ড ডে হয় আজি বুক ফেয়াৰৰ, সেইকাৰণে মানুহ কম হৈছে। এতিয়া লাহে লাহে আমি ঘৰ বহাব লাগিব। জুৱেলাৰ লৈ আছে কিতাপ পে'মেণ্ট হৈ গৈছে। লাহে লাহে আমি ওলাই যাবলৈ লৈছোঁ। ভিডিঅ'টো যদি যথেষ্ট দীঘল হৈছে, যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ এণ্ড গুড নাইট।